হয় দোস্ত, আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেলখন। মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, আপোনালোকে যদি লোকেল অৰিজিনেল পাতিহাঁহ পুহিবলৈ বিচাৰিছে তেনেহ'লে এনেকুৱা পাতিহাঁহ ল'ব, একদম অৰিজিনেল পাতিহাঁহ। হয় বন্ধু বান্ধৱীসকল, মই আপোনালোকক গেৰাণ্টি সহকাৰে দিব বিচাৰিছোঁ অৰিজিনেল পাতিহাঁহ হয় এইটো। আপোনালোকে অৰিজিনেল পাতিহাঁহ পোহক আৰু লাহে লাহে ফাৰ্মখন লাহে লাহে ডাঙৰ কৰি পেলাই ভাল এটা প্ৰফিট লওক। চাওক, আমি এইখিনি বিক্ৰীৰ কাৰণে অৰ্ডাৰ হৈছে। আমি এইখিনি কোকৰাঝাৰৰ পাইটি এটা অৰ্ডাৰ কৰিছে। এই মালখিনি কোকৰাঝাৰ যাব। আপোনালোকে মোৰ ইউটিউব চেনেলৰ পৰা প্ৰত্যক্ষ কৰি আছে। এইখিনি 200 মান হাঁহৰ পোৱালি কোকৰাঝাৰত যাব। চাওক, আপোনালোকক মই দেখাবলৈ যত্ন কৰি আছোঁ লোকেল কুকুৰাৰ পোৱালি। আপোনালোকে এনেকৈ লোকেল কুকুৰা পোহক আৰু লাহে লাহে আগুৱাই যাওক। 100 পোৱালিত লোকেল কুকুৰাৰ পোৱালিত আপোনাৰ মিনিমাম 2টা পানীৰ ট্ৰেংকাৰ দিব লাগিব আৰু 2টা পানীৰ দানাৰ পাত্ৰ দিব লাগিব। তেনেহ'লে পোৱালি ডাঙৰ আৰু সৰু নহ'ব। পোৱালি ডাঙৰ আৰু সৰু হোৱাৰ কাৰণ কিছুমানে দানা ভালকৈ খাব পাৰে, কিছুমানে খাব নোৱাৰে। সেইকাৰণে ডাঙৰ আৰু সৰু হয়। সেইকাৰণে আমি বন্ধু বান্ধৱীসকলক কৈছোঁ দানাটো অলপ বেছিকৈ দিব, যাতে সকলো পোৱালিখিনি খাব পাৰে। আপুনি অলপমান দানা দিলে তাৰপিছত আধা ঘণ্টা পিছতে দানা শেষ হৈ গ'ল, তেতিয়া কিন্তু পোৱালি সৰু আৰু ডাঙৰ হ'ব। কিছুমানে দানা পালে আৰু কিছুমান দানা নাপায়, সেইকাৰণে পোৱালিটো ডাঙৰ সৰু হৈ যায়। চাওক, ইয়াতে 600 মান পোৱালি আছে। মই নিজেই এই ফাৰ্মত মাল দিছোঁ। এই দাদাক এই 600 পোৱালি দাদাই পুহি আছে, কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই। খুব সুন্দৰ পৰিৱেশে পোহপাল কৰি আছে। আপোনালোকৰ ব্ৰডিংটো ভালকৈ মেইনটেইন কৰিব লাগিব, কিয়নো যদি আপোনালোকৰ ব্ৰডিংটো ভাল নহয় তেনেহ'লে পোৱালি এটা আনটোৰ ওপৰত যেতিয়া উঠি যায় তেতিয়া তলৰ যিকেইটা পোৱালি থাকে সেইকেইটা পোৱালি মৃত্যুৰ মুখত পৰি যায়। সেইকাৰণে আমি বন্ধু বান্ধৱীসকলক কৈছোঁ আপোনালোকে ভালকৈ ব্ৰডিংটো কৰি ল'ব প্ৰথমত, তাৰপিছত আপুনি ব্ৰডিঙত পোৱালিখিনি নমাই দিব। কিয়নো যদি আপোনাৰ ব্ৰডিঙৰ হিট তাপমাত্ৰা ঠিক নাথাকে তেনেহ'লে আপোনাৰ পোৱালি ঠাণ্ডা লাগিব আৰু থোপ বান্ধি গোটেইখিনি একেলগে থাকিব। যেতিয়া পোৱালিকেইটা গোটেই একেলগে থাকিব তেতিয়া কিন্তু পোৱালি মৃত্যুৰ মুখত অনিবাৰ্য পৰি যাব। মই বন্ধু বান্ধৱীসকলক দেখাই আছোঁ আমাৰ ইনকুবেটৰ মেচিনৰ পৰা পোৱালি ওলাই আছে। আপোনালোকক মই দেখাবলৈ যত্ন কৰি আছোঁ। চাওক, আমাৰ যেতিয়া ইনকুবেটৰ পৰা পোৱালি ওলায় তেতিয়া বহুতো পোৱালি মৰ্টেলিটি হয় আৰু বহুতো পোৱালি লেংৰা হয়তো বিকলাংগ হয়। সেইকাৰণে আমাৰ বহুতো ডিমা নষ্টও হয়। চাওক, এই ডিমাটা উঠিব পৰা নাই। হিউমিডিটিৰ অভাৱৰ কাৰণে সেই পোৱালিটো বাহিৰ হ'বলৈ পৰা নাই। সেইকাৰণে মেচিন চলাবলৈ হ'লে হিউমিডিটি আৰু হিট বহুত নজৰ দিব লাগে, যাতে দুয়োটা এডজাষ্ট থাকে। যদি দুটাৰ এটা কোনো প্ৰব্লেম হয় তেনেহ'লে পোৱালি লেংৰা আৰু বিকলাংগ হয়। সেইকাৰণে মেচিন চোৱা চিতা কৰিবলৈ বহুত প্ৰব্লেমৰ সন্মুখীন হৈ থাকোঁ। সেইকাৰণে আমি বন্ধু বান্ধৱীসকলক কৈছোঁ আপোনালোকে লোকেল কুকুৰা পোহক আৰু লাহে লাহে আগুৱাই যাওক। চাওক, আমাৰ এই 3টা বৰ্ডিঙতে আমি লোকেল কুকুৰা বৰ্ডিং কৰি আছোঁ। আপোনালোকে এনেকৈ বৰ্ডিং কৰিব। এনেকৈ বৰ্ডিং কৰিলে আপোনালোকৰ পোৱালি মৃত্যুৰ মুখত নপৰে। আপুনি ভালকৈ চাই চিন্তি লওক। এনেকৈ যদি আপোনালোকে বৰ্ডিং কৰিব পাৰে, মই 100% গেৰাণ্টি দিব বিচাৰোঁ এটাও পোৱালি মৰ্টেলিটি নহ'ব।
হয় বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'ৰ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।